হেল্ল' এভৰিৱান, মই শিখা গগৈ পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ ৰাসৰ বৰ আখৰাৰ দৃশ্য। আৰু এইফালে মই ৰাসৰ কাৰণে লৈ লৈছোঁ এখনি শৰাই, যিহেতু আজি দিনৰ ভাগত নাম লোৱা হৈছে, তাৰ কাৰণে দুপটমান বস্তু আনি এতিয়া তাত দিবলৈ বুলি যাওঁ। আৰু এতিয়া মই আহি পাই গ'লোহি ৰাসথলীত। আৰু এইফালে দেখিছেই নহয়, সকলোৱে কামে কামে লাগি আছে। আৰু এদিন দুদিনৰ পাছতে যিহেতু হ'বই ৰাস, আৰু আজি হৈছে 11 নৱেম্বৰ। আৰু আজিৰ দিনটোতে আমাৰ ইয়াত বৰ আখৰা পাতিছে, আৰু এইফালে ভকতে নাম লৈ আছে, আমিও আহি সেৱা চেৱা লৈ ল'লোঁ। আৰু এতিয়ালৈকে আমাৰ লগৰবোৰ অহাই নাই, সেইটো কাৰণে ভাবিছোঁ যাওঁগৈ নেকি। আৰু এইফালে ধুনীয়াকৈ কালাৰ চালাৰ কৰি থকা হৈছে বস্তুবোৰ। আৰু এইফালে মই অকণমান দেৰি ৰৈ আমনি লাগিলে, কোনো অহা নাই। তাৰপিছত আকৌ টাউনলৈও যাব আছে, ভাবিলোঁ যাওঁগৈ, টাউনৰ পৰা আহি পেলাই আকৌ আহিম। তেন্তে এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ। আৰু এতিয়া মই যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ, আৰু ধুনীয়াকৈ ওলাই মেলি হৈ গ'ল। তাৰপাছত আহি পাই গ'লোঁ ডাইৰেক্ট আমি ৰাসথলীত। আৰু আহি পায়েই এয়া দেখিছেনে, ফটো প'ষ্ট দিছে লগৰকেইজনীয়ে। পাইছে সিহঁতি গমেই পোৱা নাই, মই যে ভিডিঅ'হে কৰি আছোঁ। বাকী যিয়ে হওক, তেন্তে দেৰি নকৰি পটাপট ৰাসৰ ভিডিঅ'বোৰ ষ্টাৰ্ট কৰোঁ ব'লক, মানে আপোনালোকক দেখুৱাওঁ ব'লক, আৰু চাই পেলাই ক'ব দেই কেনেকুৱা হৈছে আমাৰ ৰাসটো।
Vamos,